তো আপোনাৰ পেন কাৰ্ডৰ ডকুমেণ্টছ আপলোড কৰিবলৈ আপুনি UTI মেইন পেজটো আপুনি হোম পেজটো লগ ইন কৰি ল'ব। তাৰপিছত এপ্লাই ফৰ চেঞ্জ পেন ইয়াতে ক্লিক কৰিব। যদি আপোনাৰ নতুন হয় নতুন নিউ পেনত ক্লিক কৰিব আৰু মই কাৰেকশ্যন কৰিছোঁ, গতিকে মই চেঞ্জ কাৰেকশ্যনতে ক্লিক কৰি দিয়াৰ পিছত আপলোড ডকুমেণ্টছ ইয়াতে ক্লিক কৰি দিম। এতিয়া ক্লিক কৰি দিয়াৰ পিছত চাব আপোনাৰ যিকেইটা ডকুমেণ্টছ আপলোডত পেণ্ডিঙত আছে পেণ্ডিঙৰ লিষ্টকেইটা আহি যাব। তাৰপিছত আপুনি ক্ৰপ এণ্ড আপলোড ইয়াতে ক্লিক কৰিব। তো আপোনাৰ ডকুমেণ্টছ আপলোড কৰা নকৰাৰ যিকেইটা লিষ্ট আছে আপুনি আহি যাব। মোৰ এটা আছে, গতিকে মই ডকুমেণ্টছ আপলোড কৰিম। ক্ৰপ এণ্ড আপলোডত ক্লিক কৰি দিম। ক্ৰপ এণ্ড আপলোডত ক্লিক কৰি দিয়াৰ পিছত অলপ সময় এনেকুৱা ধৰণৰ এটা পেজ আহিব। আপুনি ব্ৰাউজত ক্লিক কৰিব। ব্ৰাউজত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ PDF-টো ক'ত আছে আপুনি তাৰ পৰা বিচাৰি অপেন কৰিব। অপেন PDF-টো বিচাৰি আপুনি অপেনত ক্লিক কৰিব। তাৰপিছত আপুনি আপলোড PDF ফাইল ইয়াতে ক্লিক কৰিব। আপলোড PDF ফাইলত ক্লিক কৰাৰ পিছত অলপ সময় আপুনি 2 মিনিট, কিছুমানৰ 5 মিনিটো সোমাই ল'ব পাৰে। তো আপুনি টেনশ্যন নকৰি কাটি নিদিব, অলপমান ৱেইট কৰিব যিমানলৈকে আপোনাৰ পেজটো অপেন নহয়। তো আপুনি যদি বিচাৰে আপুনি পান কাৰ্ড এখন কেনেকৈ আপলোড কৰিব বা পান কাৰ্ড এখন কেনেকৈ বনাব, কাৰেকশ্যনেই হওক বা নিউ পেনেই হওক, আপুনি মোৰ পাৰ্ট 1 ভিডিঅ'টো চাব পাৰে। আৰু আপোনাৰ লাহে লাহে আপোনাৰ PDF-টো ইয়াতে অপেন হৈ আছে। তো আপোনাৰ চাব আপলোড PDF এপ্লিকেশ্যন নাম্বাৰ বা কুপন নাম্বাৰ, তাৰপিছত পেন কাৰ্ডত কেনেকুৱা ধৰণৰ নাম আহিব, লিখা আছে লাল বানুনেছা। তো আপোনাৰ যিটো নাম আপুনি সেইটো নাম আহিব। মই ইয়াতে চাব অলপ সোমাই লোৱাৰ এটা কাৰণেই হ'ল মই PDF 3টা PDF আছিল, ফৰ্ম আছিল, তাৰপিছত আধাৰ কাৰ্ড আছিল, তাৰপিছত পেন কাৰ্ড আছিল। তো এনেকুৱা ধৰণত আহিব। আপুনি ফাৰ্ষ্টত আপোনাৰ যিটো ফৰ্মত ডাবল ক্লিক কৰিব। ডাবল ক্লিক কৰাৰ পিছত আপুনি ক্ৰপত ক্লিক কৰি তাৰপিছত আপোনাৰ ফাৰ্ষ্টত ফটো যিটো আছে ফটোটো চিলেক্ট কৰিব। ফটো চিলেক্ট কৰি দিয়াৰ পিছত ক্ৰপ ইমেজ চাব, ফটো চিলেক্ট কৰিব। তাতে এনেকৈ মাউচটো লৈ দুটা ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ প্ৰপাৰলি ফটোটোত ওপৰত ক্লিক কৰিব। ফটোটো নিজৰ চাইজৰ ওপৰত লৈ পিনে আপুনি ক্ৰপ ইমেজত ক্লিক কৰিব। তো চাব মোৰ ফটো হৈ গ'ল। তাৰপিছত ছিগনেচাৰ, আকৌ ফৰ্মৰ ওপৰত দুটা ডাবল ক্লিক কৰিব। ডাবল ক্লিক কৰি দিয়াৰ পিছত চাব ফৰ্মটো অপেন হৈ গৈছে। আপোনাৰ ছিগনেচাৰটো আপুনি তাৰ পৰা কাটি ক্ৰপ কৰি ল'ব। ক্ৰপ কৰি লোৱাৰ পিছত আগৰ নিচিনা চেম প্ৰচেছে আপুনি ক্ৰপ ইমেজত ক্লিক কৰিব আৰু চাব আপোনাৰ ছিগনেচাৰ। আপুনি ছিগনেচাৰৰ ওপৰত ডাবল ক্লিক কৰি তাৰপিছত আপোনাৰ তাতে ছিগনেচাৰৰ ওপৰত বহাই দিব। বহাই দিয়াৰ পিছত চাব আপোনাৰ কামটো হৈ গ'ল। তো ইয়াৰ পিছত আপুনি এটা কাম কৰিব, আপুনি আপলোড পিকচাৰ এণ্ড ছিগনেচাৰ ইয়াতে ক্লিক কৰি দিব। আপলোড পিকচাৰ এণ্ড ছিগনেচাৰত ক্লিক কৰি দিয়াৰ পিছত চাব ৱেল ডান, মানে আপোনাৰ পেন কাৰ্ডৰ ফটো আৰু ছিগনেচাৰ ডকুমেণ্টছ 3টা একেলগে আপলোড হৈ গ'ল। তাৰপিছত আপুনি টেনশ্যন কৰিব নালাগে। আপোনাৰ পান কাৰ্ডটো 2-3 দিনৰ ভিতৰত আপোনাৰ ইমেইলত আহি যাব আৰু নতুন পান কাৰ্ডটো 15 দিনৰ ভিতৰত পোষ্ট অফিচ আহি যাব।